এজন ছাত্ৰই কেনেকৈ বিএডত 97% পাব পাৰে তাৰ উত্তৰ বহীবিলাক পৰ্যন্ত নিৰীক্ষণ কৰাৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু 2 নম্বৰ কথাটো হ'ল যে ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত আদাৰ ছাবজেক্ট যাতে কোনো ল'ব নোৱাৰে, তাৰ ক্ষেত্ৰতো অসম চৰকাৰক মই আহ্বান জনাইছোঁ যাতে সেই ক্ষেত্ৰত অসম চৰকাৰে এটা নিষেধাজ্ঞা আৰোপ কৰি দিয়ে। আৰু 3 নম্বৰ চিটেট উত্তীৰ্ণক এলাউ কৰিছে আৰু যাতে চিটেট উত্তীৰ্ণক নট এলাউ বুলি আৰু কেতিয়াও নকয় তাৰ কাৰণে আহ্বান জনাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিন পিছত আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। সদ্য ঘোষিত DEE LP UPৰ যি প্ৰভিজনেল মেৰিট লিষ্ট যোৱা ৰাতি প্ৰকাশ পালে, সেই লিষ্টৰ ওপৰত 2-4টামান কথা মনৰ মাজত উঠি আছে। সেই 2-4টা কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। তো প্ৰথম কথাটো হ'ল LP UP ৰিক্ৰুটমেণ্টৰ যি মেধা প্ৰভিজনেল অস্থায়ী মেধা তালিকা যি প্ৰকাশ পালে, সেই অস্থায়ী মেধা তালিকাত যিটো কাট অফ মাৰ্ক গৈছে LPৰ ক্ষেত্ৰতে হওক বা UPৰ ক্ষেত্ৰতে হওক, সেয়া যথেষ্ট হাই কাট অফ গৈছে। কাৰণ এনেকুৱা কাট অফ এতিয়ালৈ যোৱা নাই। DEE LP UP ৰিক্ৰুটমেণ্টত এতিয়ালৈকে এনেকুৱা কাট অফ যোৱা নাই। এইবেলি যিটো কাট অফ গৈছে এইটো যথেষ্ট হাই কাট অফ গৈছে। তো এই যিটো হাই কাট অফ গ'ল তাৰ কাৰণবিলাক 2-4টা কাৰণ মই বিচাৰি উলিয়াইছোঁ আৰু সেই 2-4টা কাৰণ আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ। আপোনালোকে বিবেচনা কৰক যে এনেকৈ যদি নিযুক্তি প্ৰক্ৰিয়াটো হৈ থাকে তেতিয়াহ'লে যিবিলাক জেনুইন যিবিলাক ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰি চাকৰিৰ আশাত বহি থাকে তেওঁলোকে চাকৰি পোৱাটো বহুত কষ্টকৰ হৈ যাব। 1 নম্বৰ কাৰণ হৈছে ল'ৰা ছোৱালীয়ে অসমৰ বাহিৰৰ পৰা ডিগ্ৰী লয়। হায়াৰ ছেকেণ্ডাৰী হওক, ডিগ্ৰী হওক, BEd হওক, DLEd হওক, যিকোনো ডিগ্ৰী সিহঁতে আউট অফ আছামৰ পৰা সিহঁতে লৈ আহে। আৰু সেই ক্ষেত্ৰত আমি এইটো বস্তু দেখা পাইছোঁ যে বাহিৰৰ পৰা যেতিয়া কোনোবাই ডিগ্ৰীটো লৈ আহে তেতিয়া তাত যথেষ্ট মাৰ্কটো বেছি থাকে। আপোনালোকে চাব যিটো DEE LP UP ৰিক্ৰুটমেণ্টৰ মেধা তালিকা প্ৰকাশ পাইছে তাত চাব BEdৰ যিটো পাৰ্চেণ্টেজ BEd বা DLEdৰ 91, 94, 95, 97 লৈকে আছে। অকণমান চিন্তা কৰকচোন, যিজন ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰীত 47-52% পায়, সেইজন ল'ৰা ছোৱালী BEdত 97% কেনেকৈ পায়? এয়া সম্ভৱ জানো? সম্ভৱ নেকি 97% BEd এক্সামত পোৱাটো? এয়া অসম্ভৱ এটা কথা। অকল পইচাৰ বিনিময়ত, টকাৰ বিনিময়ত এই কামবিলাক কৰি আছে। টকা দিছে, বাছ নম্বৰ বঢ়াই দিছে। কিন্তু কি কৰিব, উপায় নাই। ইউনিভাৰ্চিটি NCTয়ে ৰিকগনাইজ কৰিছে, গতিকে সেই ইউনিভাৰ্চিটিৰ আণ্ডাৰত ল'ৰা ছোৱালীয়ে ডিগ্ৰীবিলাক লৈ আহি আছে। নম্বৰ 2, যিটো আপোনালোকৰ এই যে আমাৰ অসমৰ ক্ষেত্ৰত মই এইটো দেখা পাই আছোঁ যে হায়াৰ ছেকেণ্ডাৰীৰ যিসকলৰ মাৰ্ক কম সেইসকলক মাৰ্ক ইম্প্ৰুভমেণ্ট কৰাৰ কাৰণে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰি দিছে বা কেন্দ্ৰীয় চৰকাৰেও দিছে। তো সেই যে মাৰ্ক ইম্প্ৰুভমেণ্ট কৰিব গৈছে, মাৰ্ক ইম্প্ৰুভমেণ্ট কৰাৰ ক্ষেত্ৰতো এটা টকাৰ বজাৰ বহি গৈছে। আপুনি যিমান টকা দিব সিমান মাৰ্ক বাঢ়িব, আপুনি যিমান পইচা দিব সিমান আপোনাৰ মাৰ্ক ইম্প্ৰুভমেণ্ট হ'ব। এই ক্ষেত্ৰত আপোনালোকে যদি তেওঁলোকৰ উত্তৰ বহীবিলাক নিৰীক্ষণ কৰে ভালদৰে তেতিয়াহ'লে সেয়া জল পটকৈ ওলাই পৰিব যে পইচা দিলে যে নম্বৰ পোৱা যায় সেয়া জল পট হৈ পৰিব। কাৰণ কিছুমানতো এতিয়া এনেকুৱা হৈছে যে হায়াৰ ছেকেণ্ডাৰীত যিবিলাক ছাবজেক্ট পঢ়িছে সেইবিলাক ছাবজেক্ট বাদ দি আৰু বেলেগ আদাৰ ছাবজেক্ট লৈ হায়াৰ ছেকেণ্ডাৰীত মাৰ্ক ইম্প্ৰুভমেণ্ট কৰি আছে। তো সেই নাম্বাৰবিলাক হয়তো চৰকাৰে এড কৰিছে এই নিযুক্তিত আৰু যাৰ বাবে এইবাৰ কাট অফ যথেষ্ট হাই গৈছে। আৰু এয়া হৈছে কাট অফ হাই যোৱাৰ 2 নম্বৰ কাৰণ। নম্বৰ 3, অসম চৰকাৰে হঠকাৰী সিদ্ধান্ত লয়। যেতিয়াই যি মন যায় সেই হিচাপ মতে সিহঁতে সিদ্ধান্ত লৈ লয়। চিন্তা কৰিব লাগিব যে চাওক, আমাক অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে LP UPত এপ্লাই কৰাৰ সুবিধা দিছিলে, চিটেটক এলাউ কৰা নাছিলে। আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিছিল, চিটেট পৰীক্ষাতে বহা নাই। মই নিজেই পৰীক্ষাত বহা নাই চিটেটত। কিয় বহিম? কাৰণ চিটেট এলাউ নকৰে। এতিয়া এই এডভাৰ্টাইজমেণ্টৰ কেইদিনমান আগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে
ঘোষণা কৰি দিলে যে CTET উত্তীৰ্ণ প্ৰাৰ্থীয়েও এই নিযুক্তিত অংশগ্ৰহণ কৰিব। মানে অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীখিনি এই নিযুক্তিৰ পৰা বহু সংখ্যক প্ৰাৰ্থী বঞ্চিত হৈ গ'ল অকল CTETক এলাউ কৰাৰ কাৰণে। যদি CTETক এলাউ নকৰিলেহেঁতেন হয়তো আৰু অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই নিযুক্তিত নিযুক্তি লাভ কৰিলেহেঁতেন। তো মই ক'ব বিচাৰিছোঁ এই তিনিটা বিশেষ কাৰণ। নাম্বাৰ 1 যে বাহিৰৰ পৰা যিবিলাক ডিগ্ৰী লৈ আহি আছে টকাৰ বিনিময়ত, পইচাৰ বিনিময়ত যিবিলাক ডিগ্ৰী লৈ আহি আছে, এই ডিগ্ৰীবিলাক ইহঁতৰ নম্বৰবিলাক যথেষ্ট হাই, পইচাৰ বিনিময়ত নম্বৰবিলাক লৈ আছে। নাম্বাৰ 2 ইম্প্ৰুভমেণ্ট কৰাৰ ক্ষেত্ৰত এখন টকাৰ বজাৰ বহিছে আৰু সেই টকাৰ বজাৰৰ ফলত ইম্প্ৰুভমেণ্টতো যথেষ্ট নম্বৰ মানুহে বঢ়াই লৈছে। আজি SCRTৰ এজন ল'ৰাই নিউজৰ আণ্ডাৰত বেটাৰমেণ্ট দি আছে, মানে অংকটো খেলি মেলি হৈ গৈছে পূৰা। নাম্বাৰ 3 কি কৰি আছে যে CTET উত্তীৰ্ণ প্ৰাৰ্থীকো অসম টেট LP UP নিযুক্তিত এপ্লাই কৰিবলৈ দিছে। তো এই তিনিটা বেছিক কাৰণত অসমৰ বহু সংখ্যক টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই নিযুক্তি লাভ কৰিব পৰা নাই। তো আশা কৰোঁ ভিডিঅ'টো সকলোৰে ভাল লাগিব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে পৰৱৰ্তী সময়ত এই মেছেজটো অসম চৰকাৰলৈ যায় যে বাহিৰৰ পৰা যিবিলাক ডিগ্ৰী লৈ আহে এই ডিগ্ৰীবিলাক পৰীক্ষা নিৰীক্ষা কৰি যে এজন ছাত্ৰই কেনেকৈ BEdত 97% পাব পাৰে তাৰ উত্তৰ বহীবিলাক পৰ্যন্ত নিৰীক্ষণ কৰাৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু 2 নম্বৰ কথাটো হ'ল যে ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত আদাৰ ছাবজেক্ট যাতে কোনো ল'ব নোৱাৰে, তাৰ ক্ষেত্ৰতো অসম চৰকাৰক মই আহ্বান জনাইছোঁ যাতে সেই ক্ষেত্ৰত অসম চৰকাৰে এটা নিষেধাজ্ঞা আৰোপ কৰি দিয়ে। আৰু 3 নম্বৰ CTET উত্তীৰ্ণক এলাউ কৰিছে আৰু যাতে CTET উত্তীৰ্ণক নট এলাউ বুলি আৰু কেতিয়াও নকয় তাৰ কাৰণেও আহ্বান জনাইছোঁ। কাৰণ এতিয়া আমিও CTET পৰীক্ষাত বহিম, CTET পৰীক্ষাত আমি উত্তীৰ্ণ হ'লে আকৌ চাকৰিৰ প্ৰত্যাশাত আকৌ বহি থাকিম। ধন্যবাদ। জয় অসম।